আইফোনে জয় শ্রীরাম নুকুৱাৰ বাবে হিন্দুসকলক আইফোন ব্যৱহাৰ নকৰিবলৈ আহ্বান। কাৰণ আইফোনে জয় শ্রীরাম আৰু জয় মাতাদীৰ উত্তৰ নিদিয়ে, কিন্তু আসসালাম আলাইকুম বুলি ক'লে সুন্দৰকৈ উত্তৰ দিয়ে। মধ্যপ্ৰদেশৰ উজ্জয়িনীত আইফোনৰ ভইচ এছিষ্টেণ্ট চিৰিক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সৃষ্টি হৈছে। চিৰিয়ে জয় শ্রীরাম বা জয় মাতাদী বুলি ক'লে কোনো ধৰণৰ উত্তৰ নিদিয়ে, কিন্তু আসসালাম আলাইকুম বুলি ক'লে উত্তৰ দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া একাংশ হিন্দু সংগঠনৰ নেতাই। এই অভিযোগৰ পিছতে আইফোনৰ বিৰুদ্ধে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি আইফোন বাইকটৰ আহ্বান জনোৱা হৈছে। হিন্দু সংগঠনৰ নেতাসকলে দাবী কৰিছে যে তেওঁলোকে একাধিক আইফোনত পৰীক্ষা চলাই এই অভিজ্ঞতা লাভ কৰিছে। সংবাদ মাধ্যমৰ আগত চিৰিৰ সন্মুখত জয় শ্রীরাম আৰু জয় মহাকাল বুলি কোৱাৰ পিছতো কোনো সন্তোষজনক সঁহাৰি নোপোৱা বুলি তেওঁলোকৰ অভিযোগ। ইয়াৰ বিপৰীতে আসসালাম আলাইকুম বুলি ক'লে চিৰিয়ে উত্তৰ দিয়া দেখা যায় বুলিও দাবী কৰিছে। এই ঘটনাক ধৰ্মীয় বৈষম্য বুলি অভিহিত কৰি এপলে নিজৰ ভাইৰাছ এছিষ্টেণ্ট সমতা বজাই ৰাখিব লাগিব বুলি দাবী উত্থাপন কৰিছে এতিয়া সংগঠনসমূহে। দাবী পূৰণ নোহোৱালৈকে আইফোন ব্যৱহাৰ নকৰিবলৈ একাংশ নেতাই হিন্দু সমাজক আহ্বান জনাইছে। আনকি কিছুমানে আইফোন ডাষ্টবিনত পেলাই দিয়াৰ বাবেও আহ্বান জনাইছে এতিয়া। এই বিষয়ত মধ্যপ্ৰদেশ চৰকাৰৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ লগতে এপলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন কৰিছে, যদিও এই মুহূৰ্তলৈ এপলে বিষয়টো সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। षड्यंत्र किया जा रहा है। जिस प्रकार से हमने अभी देखा कि जब हम जय श्री राम बोल रहे हैं, सिरी को जय श्री राम, जय श्री महाकाल या जय माता दी, तो सिरी के पास कोई जवाब नहीं है। लेकिन जब हम सिरी को जय श्री सलाम वालेकुम बोलते हैं तो सिरी के पास अस्सलाम वालेकुम एक जवाब डेटा उसमें फीड है। इसको हम इस प्रकार से देख सकते हैं कि करोड़ों भारतीयों के साथ एक षड्यंत्र है, जिहादी मानसिकता ये दर्शाती है। हमारा डेटा भी सिक्योर नहीं है, इस बात का भी ये प्रमाण है। উল্লেখ্য যে সামাজিক মাধ্যমতো এই বিষয়টো ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে, কিন্তু চিৰিৰ আচৰণ সম্পৰ্কে উত্থাপিত অভিযোগসমূহৰ কোনো স্বাধীন বা আনুষ্ঠানিক সত্যতা এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই। এপলৰ আনুষ্ঠানিক ব্যাখ্যাৰ অপেক্ষাত এতিয়া আছে সকলোৱে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।